নৱেম্বৰ শিশু দিৱস সমগ্ৰ ৰাজ্যৰ লগতে নাওবৈচাৰ বিভিন্ন বিদ্যালয়সমূহত উদযাপন কৰিছে শিশু দিৱস। আজি কিমান সুৰক্ষিত দেশৰ শিশুসকল, শেহতীয়া দলাকাণ্ডৰ ঘটনাই তাৰে প্ৰমাণ পোহৰলৈ আনিছে। এতিয়াও ৰাজ্যত আছে বহু শিশু শ্ৰমিক, অব্যাহত আছে বাল্য বিবাহৰ দৰে ঘটনা। কেতিয়া বন্ধ হ'ব এইসমূহ শিশুৰ ওপৰত হোৱা অন্যায় আৰু অত্যাচাৰ? শিশু দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ সমান্তৰালকৈ নাওবৈচাৰ সোণাপুৰ ষ্টাৰবেলী জাতীয় বিদ্যালয়ত এক সজাগতামূলক পদযাত্ৰা। এই পদযাত্ৰাত শিশুৰ অধিকাৰসমূহৰ মাজত শিশু শ্ৰমিক বন্ধ কৰক, শিশুক নিৰ্যাতন বন্ধ কৰক, শিশুক শিক্ষা প্ৰদান কৰক, বাল্য বিবাহ বন্ধ কৰক আদি বিভিন্ন শ্লোগানেৰে এই পদযাত্ৰাত বাহিৰ হৈছে শ শ ছাত্ৰ ছাত্ৰী। আমি দেখুৱাইছোঁ এয়া দৃষ্টান্ত সোণাপুৰ ষ্টাৰবেলী জাতীয় বিদ্যালয়ৰ। আৰু এই জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এনেদৰেই ৰেলীত ওলাইছে, শ শ ছাত্ৰ ছাত্ৰীয়ে এনেদৰে ৰেলীত ওলাইছে শিশুসকলৰ যি অধিকাৰ, সেই অধিকাৰৰ বাবে শ্লোগান তুলিছে। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমি সোণাপুৰ ষ্টাৰবেলী জাতীয় বিদ্যালয়তো ব্যাপক উলাহ মালহেৰে শিশু দিৱস পালন কৰাৰ কাৰণে প্ৰস্তুতি লৈছোঁ। আৰু এই সুযোগতে মই সমগ্ৰ ভাৰতবাসীক মই শিশু দিৱসৰ ওলগ জনাইছোঁ, আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ শিশু কালিৰ আমাৰ দেশৰ ভৱিষ্যত, গতিকে শিশুসকলক যাতে সুন্দৰ মানৱ সম্পদ গঢ়িব পৰা যায়, সেই উদ্দেশ্য আগত ৰাখি পেলাই আমি শিশু দিৱস পালন কৰাৰ কাৰণে উদযাপন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। আৰু ইতিমধ্যে এটা শোভাযাত্ৰাৰ আমি আয়োজন কৰিছোঁ, যাতে শিশুসকলে নিজৰ অধিকাৰ, নিজৰ কৰ্তব্য আৰু ভৱিষ্যতে নিজকে সুনাগৰিক হিচাপে গঢ়ি তুলিব পাৰে, তাৰেই কামনা কৰি আজি আমি শিশু দিৱসৰ আয়োজন কৰিছোঁ। আজি 14 নৱেম্বৰ তাত শিশু দিৱস। আজি আমি দুবছৰ ধৰি আমাৰ ক'ভিডৰ কাৰণে এই শিশু দিৱস আমি উদযাপন কৰিব পৰা নাছিলোঁ। গতিকে আজি বৰ আনন্দৰ দিন। আমি শিশুসকলক লৈ উলহ মালহেৰে আজি এই দিনৰ তাৎপৰ্য ও গুৰুত্বপূৰ্ণ আমি কাৰ্যসূচী হাতত লৈছোঁ। এই কাৰ্যসূচীত তেওঁলোকক দেশৰ ভৱিষ্যতে কেনেকুৱা সুসম্পদ আমি গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি ছাত্ৰ ছাত্ৰীসকলক লগত লৈ আমি এক প্ৰথমতে শোভাযাত্ৰাৰ আয়োজন কৰিছোঁ। শোভাযাত্ৰাৰ পিছত আমি তেওঁলোকক দেশৰ ভৱিষ্যতৰ সুনাগৰিক কেনেকৈ আমি গঢ় দিব পাৰোঁ, সেইবাবে আমি বৃহৎভাৱে আলোচনা কৰিম। তেওঁলোকৰ লগত বিভিন্ন খেল ধেমালি, কুইজ প্ৰতিযোগিতা ইত্যাদি আমি আয়োজন কৰিছোঁ। গতিকে এই শোভাযাত্ৰাখিনি যাতে আমাৰ সুচাৰুৰূপে আমাৰ শোভাযাত্ৰা আছে, প্ৰথমতে শিশু দিৱস পালন কৰক, দেশৰ পৰা নিৰক্ষৰতা দূৰ কৰক, শিশু নিৰ্যাতন বন্ধ কৰক, বাল্য বিবাহ বন্ধ কৰক, শিশু শ্ৰমিক বন্ধ কৰক ইত্যাদি বিভিন্ন শ্লোগানেৰে আমি শোভাযাত্ৰা আগুৱাই নিম বুলি আশা কৰিছোঁ।